বন্ধুসকল, একেদিনাই দুটা ঠাইত হিয়াৰিঙত যোৱাটো সম্ভৱপৰ হ'বনে? কথাটো এবাৰ ভাবি চাওক। আপোনাৰ যদি এদিন এখন দুটা হিয়াৰিং দুটা ঠাইত পৰে, আপুনি কেনেকৈ তাত উপস্থিত হৈ থাকিব পাৰিব? এইটো সম্ভৱ নেকি? NRCৰ যি প্ৰক্ৰিয়া চলি আছে, এইটো NRCৰ কেনেকুৱা প্ৰক্ৰিয়া আমি কি আৰু আপোনালোকক ক'ম। চাওক, ধৰা হ'ল আপোনাৰ 500 কিলোমিটাৰ ডিষ্টেঞ্চত দুটা ঠাইত একেদিনাই হিয়াৰিং কৰিছে। আপুনি এটা ঠাইত হিয়াৰিং কৰি আনটো ঠাইত আপুনি যাব পাৰিব। চাওক, ধৰা হ'ল এটা ঠাইত আপোনাৰ এনেই হিয়াৰিং কৰিছে আৰু আন এটা ঠাইত আপোনাৰ কি অবজেকশ্যনৰ হিয়াৰিং কৰিছে। আপুনি তেতিয়া কি কৰিব? এই ক্ষেত্ৰত NRCৰ যি প্ৰক্ৰিয়া চলি আছে, প্ৰক্ৰিয়াটো কি আপুনি ভুল বুলি ক'ব নে শুদ্ধ বুলি ক'ব? আপোনাৰ হিয়াৰিং যে পৰে, কমচে কম এইটোতো চাব লাগিব যে এই মানুহজনৰ একেটা সময়ত দুটা ঠাইত হিয়াৰিং উপস্থিত হ'ব পাৰিবনে নাই। চাওক, ইয়াতে একো NRC তৰফৰ পৰা, NRC কৰ্তৃপক্ষৰ পৰা একো চিন্তা নকৰে। এনেকুৱাকৈ কৰি থাকিলে আমাৰ স্বদেশী মানুহবিলাক এনেকুৱা এটা সময় আহি যাব যে সকলোবিলাকক বিদেশীত পৰিণত কৰি পেলাব। চাওক, তাৰ কাৰণে আমিনুল ইছলাম বিধায়কে এটা পোষ্ট কৰিছে। চাওক, একেদিনাই কোনো লোকক যদি একাধিক শুনানি কেন্দ্ৰত হাজিৰ হ'বলৈ জাননী দিয়া, 500 কিলোমিটাৰতকৈ অধিক দূৰত্বলৈ শুনানিৰ বাবে মাতি নিয়া, আপত্তিকাৰীৰ অবৰ্তমানত হিয়াৰিঙৰ নামত অযথা হাৰাশাস্তি, ভুৱা আপত্তিকাৰীৰ বিৰুদ্ধে পদক্ষেপ দাবী, আবেদনৰ প্ৰপত্ৰত দায়িত্বশীল বিষয়া সময়মতে আপলোড নকৰাৰ ফলত আবেদনকাৰীৰ দুৰ্দশা। চাওক, ইয়াতে কেইটামান কি লিখিছে, কথা লিখিছে, অলপ ভালকৈ চাব। শুনানি কেন্দ্ৰত হাজিৰ হ'বলৈ জাননী দিয়া, 500 কিলোমিটাৰতকৈ অধিক দূৰত্ব। চাওক, কেনেকৈ সম্ভৱ? তাৰপিছত কি লিখিছে, আপত্তিকাৰীৰ অবৰ্তমানত হিয়াৰিঙৰ নামত অযথা হাৰাশাস্তি। তাতে আপত্তিকাৰী নাথাকে, কিন্তু তাত কি হিয়াৰিং হৈ থাকে। ভুৱা আপত্তিকাৰীৰ বিৰুদ্ধে কোনো পদক্ষেপ নলোৱা, দাবী, আবেদনৰ প্ৰপত্ৰত দায়িত্বশীল বিষয়া সময়মতে ডকুমেণ্টবিলাক আপলোড নকৰা। তাৰপিছত আবেদনকাৰীৰ দুৰ্দশা, সাৰ্বজনীন ন্যায় আৰু সমতা ব্যৱস্থা, পক্ষপাতিত্বমূলক দৃষ্টিভংগীৰ অৱসান আদি বিষয়সমূহলৈ কি এই আমিনুল ইছলামে এটা তথ্য প্ৰস্তুত কৰি NRCৰ বিষয়া প্ৰতীক হাজিলালৈ কি এখন পত্ৰ প্ৰেৰণ কৰিছে। চাওক, একেদিনাই দুটা ঠাইত অসম্ভৱ। একাধিক শুনানি কেন্দ্ৰ কি আপোনাৰ ইয়াতে এটাতকৈ দুটা, ইয়াতে এটা ভাবিবলগীয়া কথা। আন কোনো মানুহে কি এইটো দুটা ঠাইত বা তিনিটা ঠাইত বা একেদিনাই একাধিক ঠাইত যে আপোনাৰ যদি হিয়াৰিং পৰে, তেন্তে আপোনাৰ কিমান অসুবিধা হ'ব পাৰে। এই ক্ষেত্ৰত কোনো এজন মানুহে ব্যৱস্থা লোৱা নাই, কিন্তু বিধায়ক আমিনুল ইছলামে এই ব্যৱস্থাটো লোৱাৰ কাৰণে প্ৰতীক হাজিৰালৈ কি এটা পত্ৰ প্ৰেৰণ কৰিছে, যাৰ কাৰণে তাৰ প্ৰশংসা আমাক কৰিবই লাগিব। চাওক, তাৰপিছত আকৌ আমি অলপ ওপৰত যাওঁ। কিছুমান ভুৱা আপত্তিকাৰীৰ কি লিখিছে, আকৌ দাবী আপত্তি প্ৰক্ৰিয়াত একাংশ ভুৱা আপত্তিকাৰীৰ নামত আপত্তি দাখিল কৰা, যিবিলাকে আপত্তি কৰা নাই ভুৱাভাৱে বা মিছাভাৱে, সেইসকলৰ নামত আপত্তিৰ পত্ৰ লিখি কি আপোনাৰ আপত্তি কৰি দিছে, অবজেকশ্যন কৰি দিছে। চাওক, আৰু এটা নিৰ্দেশ দিছে কি একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে তদন্ত কৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে। NRCৰ যিবিলাক বিষয়া কৰ্মচাৰীয়ে কাম কৰি আছে, সেইসকলৰ বিৰুদ্ধেও কি তদন্ত হ'ব লাগে। কাৰণ এই যে প্ৰক্ৰিয়াটো, এই প্ৰক্ৰিয়াৰ এই প্ৰক্ৰিয়াৰ অন্তৰালত এই কৰ্মচাৰীসকলৰ নিয়োজিত হৈ থাকিব পাৰে বুলি বিধায়ক আমিনুল ইছলাম ডাঙৰীয়াই কি এক আবেদন জনাইছে, আৰু সেই আবেদনখন NRCৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজিৰালৈ সাক্ষাৎ কৰি এই স্মাৰক পত্ৰখন প্ৰেৰণ কৰিছে। তো বন্ধুসকল, আজি আমাৰ মূল টপিকটো হ'ল কি NRCৰ যি হিয়াৰিং, সেই হিয়াৰিংটো একেদিনাই দুটা ঠাইত সম্ভৱ হ'বনে নাই, আপোনালোকে আমাক কমেণ্ট কৰি জনাব।